মই হলো দুখীয়া, তই হলি ধনী। ছোৱালীজনীক ভাল পাইছিলো, তাই মস্ত ধনী। ৰাতি হলে ওলাই যায় বিজনেছ কৰিম বুলি, তাই আকৌ মোক কয় মই চৰিত্ৰহীন নহয় বুলি। বোৱাৰীসকল মানে এনেকুৱা হৈছে নিজৰ স্বামীক বাদ দি কিনে ডেকা ল'ৰাবোৰৰ ওপৰত চকু দিয়া হৈছে। নমস্কাৰ, আপোনালোকে চাইছে এতিয়া মাধুৰ্য ফৰেক্স। আজি আমাৰ মাজত উপস্থিত আছে অসমৰ কেইজনমান আচৰিত ধৰণৰ ব্যক্তি আৰু মহিলা। এয়া আমাৰ মাজত এতিয়া উপস্থিত হৈছে এজন মতা মহিলা মনুষ্য। কেলা এইবোৰ অসমত কেনেকুৱা প্ৰজাতি জন্ম হৈছেও? বস্তুবোৰ মতা কিন্তু কামবোৰ মাইকী। এইবোৰক আচলতে আমি কি বুলি ক'ব লাগিব? দাদা ক এইবোৰক মতা চাৰী বুলি কয়, আৰু এহেঁতক অসমৰ ৰাজ্যিক হিজিৰা বুলি ঘোষণা কৰি দিব লাগে। তই বহুত দিনৰ মূৰত ভাল কথা এটা ক'লি দেই। থেংক ইউ দাদা। আই লাভ ইউ। আই লাভ ইউ টু। গজব বেজতি হে। বাৰু এতিয়া আমাৰ মাজত উপস্থিত হৈছেহি এজন ককা, মানে এজন সাংঘাতিক গায়ক। মদ খাওঁ, ভাং খাওঁ, দাদাগিৰি ভাল পাওঁ। ৰাতি হলে ঘৰে নাহো, ৰাস্তা কাষত পৰি থাকো। বৰা ভাত ঢাকনত থাকে, মায়ে সদায় গালি পাৰে। তিনিটা ল'ৰা ছোৱালী বাহ ককা বাহ, কি মজা দিছে। লাইক কৰিছোঁ আপোনাক। আপোনাৰ নিচিনা গায়ক এই অসমতেই নাই। আপোনাক মই আজি অসমৰ বেষ্ট গায়ক বুলি স্বীকৃতি দিছোঁ। দাদা অলপ বেছি হ'ল যেন পাইছে, অকণমান আপুনি বেছিকৈ কৈছে নেকি? কি বেছি হ'ল? দম আছে যদি তই এটা গান গাই দেখা। সঁচাকৈ গামতো? সঁচাকৈ গাই দেখাচোন। মই হলো দুখীয়া, তই হলি ধনী। ছোৱালীজনীক ভাল পাইছিলো, তাই মস্ত ধনী। ৰাতি হলে ওলাই যায় বিজনেছ কৰিম বুলি, তাই আকৌ মোক কয় মই চৰিত্ৰহীন নহয় বুলি। বাহ ভাইটি বাহ, কি মজা গাইছ। সুদূৰ ভাই। আমাৰ মাজত উপস্থিত হৈছে এতিয়া আমাৰ মৰমৰ বাইদেউ। আচ্ছা বাইদেউ, এই আজিকালি যে বোৱাৰীসকলৰ বিষয়ে আপুনি কি ক'ব? বোৱাৰীসকল মানে এনেকুৱা হৈছে নিজৰ স্বামীক বাদ দি কিনে ডেকা ল'ৰাবোৰৰ ওপৰত চকু দিয়া হৈছে। আৰু ল'ৰাবোৰৰ বিষয়ে? ল'ৰাবোৰো হৈছে ছোৱালীসকলক বাদ দি কিনে বোৱাৰীৰ ওপৰত চকু দিয়া হৈছে। এইবোৰক আচলতে কি কৰিব লাগে বুলি ভাবিছে আপুনি? বোৱাৰী লাভাৰটো বন্ধ হ'ব লাগে আৰু সোনকালে যিমান পাৰে মানে বন্ধ কৰিব চেষ্টা কৰিব লাগে, সেইটোৱে বিচাৰোঁ। আচলতে ল'ৰাবোৰে বোৱাৰী চোৱাৰ কাৰণ কি? অসমততো ইমান ছোৱালী আছে ন। দাদা কাৰণটো মই জানো। ঐ তই মনে মনে থাক, তই একো নাজান। সঁচাকৈ মই জানো। তই জান? জানো দাদা। তই জান যদি কচোন কি কাৰণ? কি কাৰণত ল'ৰাবোৰে বোৱাৰী চায়? ছোৱালীবোৰৰ ওপৰত ল'ৰাবোৰৰ বিশ্বাস নাই। কিয়? কিয়? এজনী ছোৱালী এগাল মতা থাকে, কিন্তু এজনী বোৱাৰী আকৌ এটাহে মতা থাকে। এতিয়া চাব হা, ছোৱালী এজনী এগাল BF কেনেকৈ থাকে। যেনে মই ছোৱালী এজনী ভাল পাওঁ, তাৰে BF মই। এজনী ছোৱালী ডাইৰেক্ট আৰু ইনডাইৰেক্টকৈ কেইটা বয়ফ্ৰেণ্ড থাকে। ডাইৰেক্টকৈ মই এটাৰ বয়ফ্ৰেণ্ড হা, তাৰপিছত বেষ্ট ফ্ৰেণ্ড বুলি থাকিব, পাতি লোৱা দাদা বুলি থাকিব, ইনষ্টাগ্ৰাম চিনাকি বুলি থাকিব, ক্লাছ ফ্ৰেণ্ড বুলি থাকিব হা, এনেই মেছেজে খেলো তাৰ লগত বুলি কৈ থাকিব। মানে বিধে ক'বলৈ গ'লে ইত্যাদি বয়ফ্ৰেণ্ড থাকে। আকৌ ইফালে আকৌ এজনী বোৱাৰী এটাই মতা থাকে, মাত্ৰ এটা। সেইটো কাৰণে ল'ৰাবিলাকে ছোৱালীবিলাকক বিশ্বাসেই নকৰে। সেইটো কাৰণে আজিকালি ল'ৰাবিলাকে বোৱাৰী চাবলৈ ষ্টাৰ্ট কৰিছে। সেইটো কাৰণে ময়ো লাভাৰ। खराब हो जाएगा, मैं अम्मा बहन पे आ जाऊंगा, मैं इनकी अम्मा बहन पे आ जाऊंगा मैं। তই বাৰু ঠিকেই কৈছ, কিন্তু চব ছোৱালীটো বেষ্ট ফ্ৰেণ্ড আৰু পাতি লোৱা দাদা নাথাকে। আপোনাৰ জনীও সেনেকুৱাই চাগে। মোৰজনী সেনেকুৱা নহয়। হয় নহয়ও
মোৰজনী সেনেকুৱা হ'বই নোৱাৰে আৰে হয় অ' নহয়ও আৰে আপুনি ইমান বিশ্বাস নকৰি যদি এতিয়া কল এটা কৰি সুধি চাওক না বেষ্ট ফ্ৰেণ্ড কেইটা আছে আৰু দাদা কেইটা আছে ৰহ এতিয়াই কল কৰি সুধি আছোঁ হেল্ল' তোমাৰ বেষ্ট ফ্ৰেণ্ড আছে নাই আছে আৰু তোমাৰ পাতি লোৱা দাদা আছে জানো মোৰ পাতি লোৱা দাদা মাত্ৰ 4টা আছে চব তোৰ কাৰণে হৈছে কালা ये क्या हो गया